সকলোলৈ নমস্কাৰ জয় কুকিং ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ গ্ৰীণ পিচ মছলা আৰু গ্ৰীণ পিচ মছলা আপোনালোকে ঘৰতো সিম্পলভাৱে বনাই খাব পাৰিব আহকচোন আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মটৰ লৈলো মই 400 গ্ৰাম আৰু মটৰ মছলা বনাবলৈ মটৰখিনি ভালকৈ পানী ঢালি পেলাই ধুই লৈছোঁ দুবাৰমান চৌকা সুইচটো অন কৰি ললোঁ আৰু নন ষ্টিক ফাইভেন এটা বহাই দিছোঁ আৰু নন ষ্টিক ফাইভেনত আগতে মিঠাতেল আছিলে মিঠাতেলখিনি মই বাতি এটাত খালী কৰি নন ষ্টিক ফাইভেনত ৰিফাইন তেল 3 চামুচ ঢালি দিছোঁ ৰিফাইন তেলখিনি ঢালি লৈ অকমান সময় গৰম কৰি লৈছোঁ গৰম কৰাৰ পিছত মই শুকান জলকীয়া 2 পিচ ঢালি দিছোঁ তেজপাত এখিলা মই ললোঁ আৰু তেজপাত এখিলা মাজতে ফালি লৈ ঢালি দিছোঁ এলাইচি এপিচ ললোঁ এলাইচিৰ মাজতে ফালি লৈ ঢালি দিছোঁ সৰু সৰুকৈ আদা এচামুচ কাটি লৈ ঢালি দিছোঁ আৰু সৰু সৰুকৈ নহৰু এচামুচ কাটি লৈ ঢালি দিছোঁ নন ষ্টিক ফাইভেনটো অকণ সময় লৰাই লৈছোঁ নহৰু আদাখিনি ৰঙা হৈ গ'লগৈ এতিয়া মই সৰু সৰুকৈ কাটি থোৱা এপিচ পিঁয়াজখিনি ঢালি দিছোঁ পিঁয়াজ নহৰু আদাখিনি অকণমান সময় লৰাই লৈ ভাজি লৈছোঁ জলকীয়া লৈলোঁ মই 4 পিচ সৰুকৈ কাটি লৈ ঢালি দিছোঁ বিলাহী লৈলোঁ মই 2 পিচ সৰুকৈ কাটি লৈ ঢালি দিলোঁ আদা নহৰু আৰু পিঁয়াজ বিলাহীখিনি অকণমান সময় লৰাই লৈ ঢাকি দিছোঁ মই ঢাকনিখন দি আৰু গলি যাবলৈ দিম অকণমান সময় চৌকাৰ তাপটো মই হাই কৰি লৈছোঁ 1 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই লৈ অকণমান লৰাই লৈ ভাজি লৈছোঁ আৰু পিঁয়াজ আৰু বিলাহীখিনি গলি গৈ মছলা হৈছে এতিয়া মই মটৰখিনি ঢালি দিছোঁ মটৰখিনি ঢালি লৈ অকণমান সময় লৰাই লৈছোঁ লৰাই পেলাই ভাজি লৈছোঁ মটৰখিনি সোৱাদ অনুযায়ী মই নিমখ লৈ লৈছোঁ 1.5 চামুচমান আৰু ঢালি দিছোঁ হালধি পাউডাৰ এচামুচ ঢালি দিছোঁ কাশ্মীৰ লাল পাউডাৰ এচামুচ ঢালি দিছোঁ অকণমান সময় লৰাই লৈ ভাজি লৈছোঁ পিঁয়াজ বিলাহী মটৰখিনি অকণমান সময় লৰাই লৈ পেলাই ভাজি ললোঁ মই লৈ ললোঁ এতিয়া আধা লিটাৰ পানী আৰু আধা লিটাৰ পানী ঢালি দিছোঁ পানীখিনি আৰু মটৰখিনি অকণমান সময় লৰাই পেলাই মিলাই লৈছোঁ আৰু ঢাকনি এখন দি ঢাকি দিছোঁ 5 মিনিট সময় 5 মিনিটৰ পিছত ঢাকনিখন খুলি লৈ অকণমান সময় লৰাই লৈছোঁ মই মটৰ মছলাখিনি আৰু মটৰখিনি সিজি গ'ল আৰু ধুনীয়া এটা গ্ৰেভি হৈ গৈছে পিঁয়াজ আৰু বিলাহীৰ পৰা চব গ্ৰীণ পিচ মছলাখিনি হৈ গ'লগৈ আৰু গৰম মছলা লাইট মই ওপৰৰ পৰা ঢালি দিছোঁ আৰু বাতি এটাত উলিয়াই লৈছোঁ ৰেচিপিটো যদি আপোনালোকক ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নেপাহৰিব পুনৰবাৰ আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ হাজিৰ হ'ম সকলোলৈ ধন্যবাদ থাকিলে